নামিলোঁ মানে গাইছ ইয়াত উঠি কিনে বহুত ভাল লাগিছে আৰু ইয়াৰ পৰা এতিয়া যাম ঘৰ যাম এনেকুৱা ধৰণৰ নমস্কাৰ মই হিমজিত আৰু এতিয়া মই গৈ আছোঁ এটা আপোনালোকক আজি ধুনীয়া ঠাইত মানে ট্ৰি হাউচ আই মিন যিটো গছৰ ওপৰত ঘৰ বনোৱা সেইটো দেখুৱাবৰ কাৰণে আপোনালোকক আজি মই গৈ আছোঁ আৰু আপোনালোকে মোৰ লগতে বলক আৰু এতিয়া মই অকলে গৈ আছোঁ লগৰবিলাক বোলে নাহে আজি সেইকাৰণে মই অকলে গৈ আছোঁ এতিয়া আৰু আমাৰ ইয়াৰ পৰা প্ৰায় কমচে কম প্ৰায় 3-4 কিলোমিটাৰমান হ'ব দূৰত মানে পাহাৰৰ মাজত বলক আপোনালোকে মোৰ লগতে মানে আহি বহুত ভাগৰ লাগিছে এতিয়ালৈকে পোৱা নাই আৰু আছে বহুত 1 কিলোমিটাৰমান এতিয়ালৈকে আছে মানে অৱস্থা বেয়া হৈ গৈছে এতিয়া হাতীতে গৈ আছোঁ অলপ ভয়ো লাগি গৈছে এনেকুৱা ৰাস্তা সেইখিনি চাওক চাৰিওফালে জংঘল মানে আৰু এতিয়া মানে প্ৰায় গধূলি হ'বৰে হ'ল না সেইকাৰণে মানুহবিলাক নাই পাহাৰত আৰু ইফালে বেছি নাহে মানুহবিলাকে যিটো বহুত দূৰত ইমান দূৰ নাই আৰু অলপমান আছে প্ৰায় আহি পালোঁ আৰু এইটো কি আছিলে ট্ৰি হাউচ দেখুৱাৰ আগতে আপোনালোকক এটা ৱাটাৰফল ইয়াতে আছে মানে ওচৰতে আছে সেইটো দেখুৱাই যাম আৰু আপোনালোকে চাওক কেনেকুৱা লাগিছে সেইটো জনাব সেইকাৰণে মানে এতিয়া ঘৰ এইফালে আছে ইয়াতে ৱাটাৰফল আছে মানে ইয়াত মানুহবিলাকে ইয়াত আহি অৱশ্যে এতিয়া মানে ঠাণ্ডাৰ ছিজন নাই সেইকাৰণে মানুহবিলাকে বেছি নাহে ইয়াত যিটো গৰমৰ দিনত বা গৰমৰ সময়ত আহিছিলে মানুহবিলাক ইয়াত এইটো প্ৰায় পালোঁ আৰু 1 2 3 এইখন চাওক বহুত ধুনীয়া এইখন গাইছ চাবি না গাইছ এইখন গাইছ বহুত ধুনীয়া ঠাই নাই এইখন এনেকুৱা ঠাই পাবৰ কাৰণে বহুত সময় লাগে আৰু বহুত কষ্ট লাগে আৰু যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে গাইছ এনেকুৱা নজাৰা পাবৰ কাৰণে মই ইমান ইয়াত দেৰিকৈ নাথাকোঁ ইয়াৰ পৰা ওলাই যাম মই কাৰণ আৰু দেখুৱাবলগীয়া আছে না আপোনালোকক এইখন এনেকুৱা ধৰণৰ গা ধুই যাব পাৰিলে হয় কিন্তু গা নুধুম কাৰণ গা ধুলে মানে যিহেতু পানী এতিয়া ঠাণ্ডা সেইকাৰণে মানে জ্বৰ চৰ আহিব পাৰে বেমাৰ হ'ব সেইকাৰণে মানে গাটো নুধুম ভাই এইখন আৰু এতিয়া মই ইয়াৰ পৰা ওলাই যাম আৰু যদি আপোনালোকে আহিব বিচাৰে কমেণ্ট কৰিব মই কমেণ্টত আপোনালোকক ভালকৈ ইয়াৰ লোকেশ্যনখিনি দি দিম যদি আহিব বিচাৰে আৰু ইয়াৰ পৰা মই এতিয়া যিটো আমাৰ ট্ৰি হাউচ চাবলৈ আহিছোঁ সেই ট্ৰি হাউচখিনি আপোনালোকক দেখুৱাবলৈ যাম মই এতিয়া সেই ওপৰত আছে আৰু বহুত দূৰত আছে এতিয়ালৈকে বাছ যাব লাগে বাকী বলক গাইছ আৰু এতিয়া প্ৰায় আহি পালোঁ এইখিনি ট্ৰি হাউচখিনি আৰু ইয়াত মানুহ আছে মানে আগত পাৰ্মিশ্যন ল'ম তাৰপিছতে উঠি যাম এইখন সেই কেনেকুৱা ধৰণৰ গাইছে গাইছ ইয়াত মানে অলপ বেলেগ আছে অলপ
ইয়াত অহাৰ পিছত মানে অলপমান ফিলিংটো মানে বদলি গৈছে কাৰণ ইয়াৰ পৰিৱেশখিনি মানে আপোনালোকক ক'ব নোৱাৰা নিচিনা মানে ধুনীয়া হৈ আছে পাইছে এনেকুৱা ইয়াত কি আছিলে জুম খেতি কৰা হয় জুম খেতি বুলি ক'লে এইটো ধান খেতি কৰা হয় পিছত জুম খেতি কৰা হয় এইবিলাক যিবিলাক হালধীয়া দেখিছে এইবিলাক গোটেই ধান এইবিলাকো ধান এইফালেতো পাহাৰ আছে বিলি প্ৰায় গেলেই আৰু এইবিলাক ধান আছে এইবিলাক যিবিলাকত মানে হালধীয়া আছে সেইবিলাক মানে গোটেইবিলাকে ধান আৰু এতিয়া মই সুধি কেনে বাছ তাত উঠিবলৈ দিয়ে নে নিদিয়ে সেইটো বাছ মই এতিয়া চাম আৰু এতিয়া মই আৰু আপোনালোকক এতিয়া ভালকৈ দেখুৱাম এইখন চাই যোৱা এনেকুৱা ধৰণৰ গাইছ যদি ইয়াত আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে আৰু এনেকুৱা ধৰণৰ পৰিৱেশ পাব গাইছ এনেকুৱা ধৰণৰ আৰু এতিয়া মই ইয়াত উঠি যাম এইখন আৰু এতিয়া মই উঠি যাম চাই থাকক খালি নাভাঙিলে হ'ল কিন্তু ভয় লাগে গাইছে দেই এনেকুৱা ধৰণৰ গাইছে আৰু ইয়াতে আমাৰ মামা আৰু মামী কাম কৰি আছে এনেকুৱা ধৰণৰ এইখন চাওক এইখন ভালকৈ দেখুৱাইছোঁ এইখন চাওক বাহিৰৰ পৰা এনেকুৱা ধৰণৰ গাইছে এইখন এইটো চাব আহিবৰ কাৰণে মানে বহুত কষ্ট কৰিলোঁ আৰু এতিয়া অৱশেষত আহি পালোঁ বহুত কষ্ট হৈছে গাইছ আৰু এতিয়া লাইক কৰা নাই যদি লাইক কৰি দিব গাইছ এনেকুৱা ধৰণৰ বহুত ধুনীয়াকৈ বনাইছে মানে এইটো গছৰ ওপৰত আছে এইটো আৰু এতিয়া মই ইয়াত বেছি দেৰি নাথাকোঁ ইয়াৰ পৰা নামি যাম চাই থাকক আৰু এতিয়া মই নামি যাম ইয়াত ইমান দেৰি নাথাকোঁ এনেকুৱা বহুত ভয় লাগে দেই গাইছে নামিলোঁ মানে গাইছে ইয়াত উঠি কিনে বহুত ভাল লাগিছে আৰু ইয়াৰ পৰা এতিয়া যাম ঘৰ যাম এনেকুৱা ধৰণৰ এনেকুৱা আৰু বলক আপোনালোকে মোৰ লগত আৰু অলপমান দেখুৱাম আপোনালোকক ঠিক এনেকুৱা ধৰণৰ যদি ইয়াত আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে ইয়াত আহিলে মানে ইয়াত অহাৰ পিছত মজাই বেলেগ এইটো আছিল আমাৰ ট্ৰি হাউচ ভিডিঅ' আগনৰ ভিডিঅ'ৰ বাবে জয় হিন্দ জয় অসম